এই কাম কৰ পোৱালি এখনে আমি দুইটা টেঙা খাই আছোঁ আৰু টেঙা এয়া বাতিতে বেছি নহয় অকণমান মোৰ ভিডিঅ' চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ তাৰমানে ধান দাই হৈ গ'ল, তো আজি আমাৰ ডাঙৰি বান্ধিব দেউতাই। তাৰপৰা এতিয়া লাডাখৰ পৰা গাড়ীখন নিবলৈ আহিছিলোঁ, তাৰমানে গাড়ীত ডাঙৰি নিব লাগিব ইভাগে ঘৰলৈ ডাঙৰি নিবলৈ বহুত দূৰ হয়। তো এতিয়া গাড়ীখন নিবলৈ আহিছিলোঁ। এতিয়া লাডাই কৈছে যে গাড়ীখনৰ ভাড়া দুটা আছে, তই মাৰি থৈ পিনি গাড়ীখন লৈ যাবি। তো এতিয়া গাড়ীখন নিবলৈ আহিছোঁ, খেৰ তুলি আছে দুজনমান মানুহে। তো তাৰপৰা ডেম্পৰ ভাড়া এটা আছে, সেইটো মাৰি পিনি তাৰপৰা আমাৰ ডাঙৰি বান্ধিবগৈ। দেউতাই তাৰমানে ডাঙৰি বান্ধি থাকিব, মই ডাঙৰি আনিমগৈ। এতিয়া লাডাখলৈ যাওঁ, এইখন চাইকেল। তো লাডাখৰ আধা বাট পালোঁহি, তাৰমানে তাৰপৰা লাডাই ফোন কৰিছে ভাত এটা ওলালে বুলি। তো এতিয়া চাইকেল লৈ যাওঁ, তাৰপৰা ভাত এটা মাৰি আৰু আমাৰ ডাঙৰি আনা আপোনালোকক দেখাই আছোঁ। তাতে আপোনালোকক খেৰৰ ভাড়াও মই দেখাম, তাৰপৰা লোহা চোহা নিয়াও অলপমান দেখাম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। খেৰৰ ভাড়াটোৰ কথা কৈছিলোঁ যে এতিয়া দাদাই এটা খেৰ তুলি আছে, তো আপোনালোকক দেখাই দিছোঁ খেৰটো তুলি থকা। এতিয়া খেৰটো তুলি আছে দাদাহঁতে সেই ওপৰত। এতিয়া খেৰটো তুলি হৈ গ'ল, এতিয়া বান্ধিব। এতিয়া তো এইখনে লাডা গাড়ীখন এচি। তো খেৰটো তুলি হৈ গ'ল, এতিয়া যাম আৰু এইখনে লাডা। আমি পাই গ'লোহি মানুহ ঘৰ। তাৰপৰা এতিয়া দাদাহঁতে গাঁঠি খুলি নমাব এতিয়া। তো এতিয়া আপোনালোকক নমোৱা অলপ দেখাই দিছোঁ। তো এতিয়া দাদাহঁতে খেৰ নমাই আছে, এইখন গাড়ীখন আগফালৰ পৰা নমাই আছে। তো আপোনালোকক এইটো ভাঙি পেলাওঁ। তো এতিয়া খেৰৰ ভাড়াটো মাৰি হৈ গ'ল। তো এতিয়া মই গাড়ী লৈ গৈ আছোঁ, এতিয়া ডেম্পলৈ যাম। তো ভিডিঅ'টো চাই থাকিব। ৰাস্তা পাকন দেখিছেনে? এতিয়া গৈ আছোঁ, এতিয়া ডেম্পলৈ যাম। ডেম্পলৈ আমাৰ গাড়ী ৰেডি হৈ গ'ল, ডেম্প গাড়ী। তো এতিয়া এই মাল দি পেলাই আৰু তাৰপৰা আমাৰ ঘৰৰ ধান তুলিমগৈ। ডাঙৰ এনা দেখাম অলপমান। তো ভিডিঅ'টো এইখনে তো এতিয়া ডেম্পলৈ যাওঁ, মাল চাল তুলি হৈ গ'ল। তো আহি আপোনালোকক দেখাই আছোঁ ধান হেৰি কৰা। ডেম্পৰ ভাড়া চাড়া মাৰি ডাইৰেক্ট কথা আহি পাই গ'লোহি। এইপিনে লগত আহিছে ৰিণটো, আমাৰ অকণমান লাগি দিবলৈ আহিছে ডাঙৰি চাঙৰি। তাৰপৰা এতিয়া লাডাখত গাড়ীখন দি থৈ আহিলোঁ, মই বাইকখন লৈ আহিলোঁ। তাৰপৰা এতিয়া লাডা ভাড়া এটা আছে, ভাড়াটো মাৰি মোক গাড়ীখন দি থৈ যাবহি, তেওঁ বাইকখন লৈ যাব। তো এতিয়া পথাৰলৈ গৈ আছোঁ, ডাঙৰি চাঙৰি বান্ধি আছে, ভিডিঅ'টো চাই থাকিব। চাব পাৰে এইখন এই পথাৰ। আমাৰ মাহঁতে ধান দাই আছে, দেউতা ডাঙৰি বান্ধি আছে। তাৰপৰা এইপিনে দুজন মানে দাই আছে। আধা আধি চবৰে শেষেই হ'ল আৰু আমাৰ আজি এইকেইটা আনিলে শেষ হ'ব। তোমালোকে এইটো চিনেমেটিক চেক কৰা নাই। এইটো আগৰ ৰিণটো গৈ আছে চালিয়াকৈ। আহি ডাইৰেক্ট পাই গ'লোঁ। এতিয়া আমাৰ ককাই টেঙা কাটি আছে পূৰা। এইপিনে পূৰা টেঙা কাটি আছে, এইপিনে আমাৰ ছাইডৰ ৰিণটো। তো এতিয়া অকণমান দেৰিকৈ গাড়ী আহিব, গাড়ীত ডাঙৰি তুলিম, ডাইৰেক্ট ঘৰলৈ লৈ যাম। আমি দুইটা বহি আছোঁ, গাড়ী অহালৈকে অপেক্ষা কৰি আছোঁ। আমলখিও খাই আছোঁ দুইটা। তাৰপৰা আপোনালোকক বন কুকুৰা দুজনীমান দেখাই দিছোঁ। এইকেইজনী এইপিনে চৰি আছে গোটেইকেইজনী। বলিয়াটো কি হ'ল আকৌ? বেঙেনা ভাজি, অমিতা দালি, অমিতা দাইল, পিঠাগুড়ি। তো বেছি দেৰি নাই আৰু গাড়ী আহিব, ধান তুলিম আৰু ঘৰ যাম আৰু। দুইটা টেঙা খাই আছোঁ আৰু টেঙা এয়া বাতিটোতে বেছি নহয় অকণমান, টেঙাটো সৰু যে।
মজা হোৱাটো হা মজা লাগছেও পথাৰত বেঙেনা খোৱা মজাই বোলে খাই ডাঙৰ ধৰ লৈ ল খানাটো কি হ'লে এতিয়া গাড়ীখন লৈ আহিলোগৈ এখন এচিখন এতিয়া ধান আনিমগৈ ৰিণটো মই আৰু আমাৰ ককাই ব'লক ধান লৈ আহোঁগৈ লাড্ডা গাড়ীখন দি থাকলি এখন ৰিণটো শ্বিলং যাব আছে ব'লক এই কাম কৰ পোৱালি এতিয়া ডাঙৰি লৈ ল'লো গাড়ীলৈ লৈ যাওঁ ব'লক মই দেখাম নহয় বৈ দে মোক দে তই বৈ পোৱালি কাম কৰ মই আগত যদি যাওঁ কেনেকৈ যাম তই পাছৰ পৰাই দেখাই দিছোঁ দেখোন মানুহক তোক পাছৰ পৰা দেখিলে চিনি পাব দে আগৰ পৰা নেদেখিলেও হ'ব এই বিয়া এবাৰ লৈ আহিবিগৈ ডাঙৰি আনিবলৈ আহি আছোঁ সেইপিনে নহয় তই ভিডিঅ' ইয়াত চাই আছিল নাই ডিলিট কৰি দিব পাৰ নহয় তাতে তই ওলাইছ ব্লগ ভিডিঅ' বৈ বৈ এতিয়া গাড়ীত তুলি আছোঁ মই তাৰপৰা সেই আৰু ৰিণটোৱে ককাই আনিবলৈ গৈছে এইকেইটা মই গাড়ীত তুলি আছোঁ ডাঙৰি মই ডাঙৰি তুলি আছোঁ এখন গাড়ীৰ ওপৰত এটা মানুহ উঠি থাকিব লাগিব নহ'লে জাপিবলৈ বেয়া হয় তাৰপৰা সেইকেইটা আহি লওক ধান চান আনি হৈ গ'ল তো এতিয়া গাড়ীখন লাডাখত দিব আহিছোঁ তাৰ মাজৰখিনি দেখাব নোৱাৰিলোঁ ঘৰত ডাঙৰি পেলোৱা হেৰি পেলোৱা তো বেয়া নাপাব আজি ভিডিঅ'টো ইমানহে আছিলে